Hey guys, welcome to my YouTube vlog. আর আজি হল 31 ডিসেম্বর। আজি বছৰৰ শেষ দিন আৰু ৰাতি 12টাৰ পিছত তো হ্যাপি নিউ ইয়াৰ পৰিব, মানে নতুন বছৰ পৰিব। আৰু আপোনালোকক সকলোকে হ্যাপি নিউ ইয়াৰ। আৰু আজি মানে ভিডিও ব্লগ ইতে হ'ব যে আমি মানে দেখিছে না এইবাৰ ত্ৰিপল বান্ধিছো, মানে ঘৰতে আমি পিকনিক খাম আমি ঘৰতে। আৰু মই আমাৰ পৰিয়াল, মোৰ মাহঁতৰ পৰিয়াল আৰু ইফালে মোৰ ভাইটিহঁতেও আহিছে, সিহঁতৰ গোটেই আমি আমি ভাই ভনীকেইটাই মিলি কাৰণে মানে আমাৰ ঘৰতে খাম আৰু খানা সেয়াই। আৰু মানে এইখন ত্ৰিপল বান্ধি লৈছোঁ, ইয়াতে বাহিৰতে খোৱা লোৱা কৰিম, অলপ মানে ফূৰ্তি কৰিম। এয়াই আৰু মানে বাচ্চাকেইটা আছে, এই আমাৰ মইনা আহি জ্বলি আছে ইয়াতে। মইনা আজি কি কৰিছ? Hey guys, এতিয়া মই ৰুমত আহিলোঁ কাৰণ মই এতিয়া ৰান্ধিম। মানে আমি বাহিৰত নাৰান্ধো, বাহিৰত খোৱা লোৱা কৰিম, ঘৰৰ ভিতৰতে ৰান্ধিম। কাৰণ আজিকালি চুলাত ৰান্ধিলে বহুত দিগদাৰ লাগে আৰু খৰি নাই আমাৰ, সেইকাৰণে ভাবিছোঁ ঘৰৰ ভিতৰতে ৰান্ধিম, বাহিৰত লৈ খাম। সেইকাৰণে ইফালে মই ভাবিছোঁ যে ঘৰতে অলপ অলপ কিবা কিবি বনাই লওঁ, নহ'লে বহুত দেৰি হৈ যাব, ৰাতি হৈ যাব। সেইকাৰণে ৰান্ধা আৰম্ভই কৰি দিলোঁ। নহয় না হাই কৈ দিতো আমাৰ আয়ান বাইৰে। আৰু এটা কথা, মানে আমাৰ আয়ান আৰু আমাৰ ঘৰৰ মাৰ বোৱাৰী নাই, মানে আহি আছেহি। আৰু এটা দুখৰ খবৰ, আমাৰ ইৰফানৰ আব্বা আজি আমাৰ লগত নাই, মানে তাই কামত আছে, আহা নাই। ক আব্বা আহা নাই, ক আব্বা আহা নাই। আব্বা কৈ দে, আব্বা প্লিজ আহ। তাৰ আব্বাক এনেকে কয়, প্লিজ আব্বা আহ, মানে তাৰ আব্বাটো কামত আছে, আহিব পৰা নাই। সেইকাৰণে একো নাই, মানে কামটো কৰিবই লাগিব না, বহুত দূৰ, ইমান জলদি আহিব নোৱাৰে, দেৰিকৈ আহে। এতিয়া মই ৰান্ধো, বাবাতে বহা, মই ৰান্ধো। আৰু ইফালে আমাৰ আয়ানতো আহি আছে, মানে সি আমাৰ মানে আয়ানৰ নানীহঁতৰ ঘৰত গৈছে, আজি আহি আছে। আৰু আমাৰ তাই থাকিলে ঘৰটো বহুত হুলস্থুল হৈ থাকে। আমাৰ মানে আয়ান আৰু আমাৰ মইনা, ইৰফান আৰু আমাৰ মইনা মানে ইমান হুলস্থুল নকৰে। আয়ান আহিলেহে মানে ঘৰটো ঘৰ লাগিব। এয়া আহি আছে, আহক সিহঁতে। আৰু মই এতিয়া ৰান্ধো মানে মাছ, এয়া ব্ৰইলাৰৰ মাংস, চিকেন ৰ'জ বনাম, এইখিনি মাংস বনাম। ইফালে মই এইবিলাক মাংস আনি মই ভাজি আছোঁ ইয়াতে। আমাৰ আয়ানৰ কথা কোৱা নাম লোৱাতে আয়াৰ হাজিৰ। আল্লাহ দিয়া গাইজ, মই ৰান্ধা বঢ়া আৰম্ভ কৰিছোঁ, এতিয়া ৰান্ধো, আকৌ পিছত লগ পাই আছোঁ। সেই গাইজ, এয়া 6টা বাজিল, আন্ধাৰে হৈ গ'ল। আৰু আমাৰ মানে অলপমান বজাৰ আনিব বাকী আছে, তাকে মই ওলাই ল'লোঁ। এতিয়া যাওঁ, লৈ আহোঁ। আৰু ইফালে ত্ৰিপল বান্ধি দিছোঁ, ইফালে লাইট লগাই দিছোঁ, ইহঁতে চবে ইয়াতে আছে। মই ইহঁতক থৈ যাওঁ, পটককৈ যাইখিনি আহোঁ। বাবা কি আপু যাবি? আপু যাতে খেলে থাকবি, যা। ইফালে লগ ধৰিছে, তাক লৈ নাযাওঁ। যা 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 যা, বলে যাও। কি ইৰফান ৰেডি হৈছে, তাইও যাব, কিন্তু তাক লৈ নাযাওঁ ইমান ঠাণ্ডাত। সেইকাৰণে মই পটককৈ যাইখিনি লৈ আহোঁ, ধামধুমকৈ গৈ থাকোঁ। এয়া মই আহি পাইছোঁ ফিনিৰ দোকান, এয়া ফিনি। আৰু ফিনিৰ দোকানত আহিলোঁ, এয়া ফিনিক লৈ মই ক'ৰবাত যাম, মানে বজাৰত যাম, কিবা আনিব লগা আছে ভাবিছোঁ। আৰু ফিনি আৰু মই যাম বজাৰৰ পৰা কিবা খোৱা বস্তু ল'ম, লৈ পেলাই আকৌ ঘৰত যাম, ঘৰত যাই খাম। এয়া ফিনিৰ দোকানৰ পৰা কি ল'ম? গাখীৰ আৰু গৰম মছলা। এটা আছে না? হ্যাঁ এটা আছে। হে গাইজ, ঘৰ আহি পালোঁ। আৰু এয়া কি আনিব লগা আছিল লৈ আহিলোঁ। আৰু এতিয়া বনাম, মানে মই বহাই দিছোঁ চাহ। চাহ নাখা? চাহ খাবি? এনে বহি গেছে, আবু খাবি না? আমি চাহ খাম। এই যে চাহ, আচ্ছা আচ্ছা। সস দি না খাই, ইয়াল্লা সস দি না খাই, তোর কারণে খাবে
কি ৰান্ধছে ৰান কি এখন কি বহাব লাগে এরকম ভুলি দিয়ে ওরকম করে এইখিনি বহাম কি রোজ খিনি বানাই দিম নাকি রান্না বাড়া চলি আছে হয় না বিরিয়ানি গরুর মাংস দিবা লাগবো আর দিয়েছি ঠিক আছে না এই যে সালাদ বানাম কাট লাগবে না বাবা দে হ্যাঁ মানে হ্যাঁ হ্যাঁ তো ঠিক আছে হ্যাঁ কিছু না আবু খালি কান্দি থাকা না খা বাবা খা নাই খাই দিছে আয়ান কামপন কেতিয়াবা শেষ হৈছে আৰু এতিয়া 12টাই বাজব আহি আৰু 15 মিনিট মান আছে ভাবিলো যে ভাত খাই লও সেইকাৰণে সব লৈ আছো বাহিৰত খাম না সেইকাৰণে এই এতিয়া লৈ যাও আমি পিনিয়তেও আহিছে আমি চাৰিজনে ভাত খাই লও এতিয়া ৰাতি 12টা বাজি পাৰ হ'ল আৰু আমি এতিয়া খোৱা লোৱা কৰিম ইয়া সবে বহি গৈছে মৰমী বাইদেউ ভাত বাঢ়ি আছে মোর বাগের কথা মোর ভাতারে মনে আই সবে কই দে তো আমার নাতা উইশ আই গতিলে কোনা হ্যাপি নিউ ইয়ার আমাৰ পৰিয়ালৰ ফালৰ পৰা আপোনালোকক সকলোকে হেপী নিউ ইয়াৰ আৰু এতিয়া খোৱা লোৱা কৰি লওঁ আৰু আমাৰ আয়ানে এয়া খোৱাই নাই এতিয়ালৈকে মানে ফেষ্টিভেল আমি ভাবিছোঁ ছোৱালীকেইটাক খুৱাই থৈ ফেষ্টিভেল যাম আমাৰ ইয়াতে পঞ্চৰত্নত আহিছে কিন্তু এই বাচ্চা দেখিছে এতিয়া 12টা বাজি পাৰ হৈছে তাই আমি ফেষ্টিভেল যাম বুলি এতিয়ালৈ খোৱা নাই আৰু বাকী আমাৰ দুটা শুই গৈছে তুই যা ঘুমা যা নাযাম ফেষ্টিভেল যা মৰমী ল এটা এটা লৈ কিনে দে ওই যে ওষুধ আছে তাহলে পানি আর আমাৰ খোৱা লোৱা শেষ আমি চবে উঠিলো আৰু আমাৰ ভাইটিক দেখো খাই আছে মানে তাই লাহে লাহে খাই আছে খাই আছে লাহে লাহে এইফালে আমাৰ আয়ানে মোবাইল চাই আছে কণাত এইফালে আমাৰ ভিনি কি কৰি আছে ৰে কেমন দেখা গেছে দেখে একটা করব সব আইছে জলদি খা ফল আমাৰ আয়া এতিয়ালৈ খোৱা নাই আৰু এতিয়া ৰাতি 1টা বাজে আৰু আমাৰ চবৰে ভাত পানী খোৱা হ'ল মানে চবৰে আমি 4জনে খালো আৰু মাহঁতে আগতে খাইছে আৰু আমাৰ আইনৰ আব্বু এতিয়ালৈ অহাই নাই ফেষ্টিভেলৰ পৰা কেতিয়া আহে নাজানো আমাৰ খোৱা লোৱা হ'ল এতিয়া একো কাম নাই আমি এতিয়া শুম আর আজি ভিডিওটো ইয়াতে কৰিলো যদি ভিডিওটো চাই ভাল লাগে তেন্তে লাইক কমেন্ট লগতে সাবস্ক্রাইব কৰি দিব আনো করে কই ও সাবস্ক্রাইব কৰি দিব ককচোন কত কই ও লাইক লাইক কক ও সাবস্ক্রাইব কৰি দিব বাই বাই কই দে বাই বাই দে Bye bye.